নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ একেবাৰে সহজ এটা কেকৰ ৰেচিপি। গতিকে আহকচোন কেনেকেনো মই বনালোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। এফালে লৈছোঁ এতিয়া মই এটা বাটি আৰু আনফালে লৈছোঁ মই ময়দা, চেনি, গাখীৰ। ময়দা 1 কাপ, চেনি 1 কাপ আৰু গাখীৰ আধা কাপ। এতিয়া লৈছোঁ মই কোকা পাউডাৰ, বেকিং পাউডাৰ, ভেনিলা, ঘি আৰু কাজুটো মই ডেকোৰেশ্যনৰ কাৰণে লৈছোঁ আৰু বাকীখিনি কেকত ব্যৱহাৰ কৰিম। আৰু মই লৈছোঁ কোকো পাউডাৰ আৰু সোডা। কোকো পাউডাৰটো ডাৰ্ক কোকো পাউডাৰ হয় এইটো। তাৰপিছত একেবাৰে ঘৰত ব্যৱহাৰ কৰা কেইটামান সৰু সৰু বাটি আৰু টি কাপ। গোটেইখিনি মিশ্ৰণ একেলগে মিলাই লওঁ। এতিয়া ময়দা লৈছোঁ, ইয়াতে দিম চেনি 1 কাপ, গুড়ি কৰি থৈছিলোঁ মই মিক্সিত। তাৰপিছতে এতিয়া মই ইয়াতে এইখিনি ধুনীয়াকৈ মিলাই লৈ কোকা পাউডাৰ এড কৰিম ইয়াত। আপোনালোকে এনেধৰণৰ ৰেচিপিবোৰ বনাইনে? এতিয়া বহাগৰ বিহু আহি পালে, এইবাৰতো লকডাউন চলিছে, গতিকে খুব বেছি যোগাৰ কৰিব নোৱাৰোঁ। এনেধৰণে ঘৰত বনাইছোঁ, কণমানিবোৰেও খাই বৰ ভাল পায়। গতিকে আপোনাৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে, এনেধৰণে বনাই খুৱাবচোন, বৰ ভাল পাব সিহঁতে। ময়ো এনেকৈয়ে বনাইছোঁ, ঘৰৰ মানুহক খুৱাইছোঁ, তাকে দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু এয়া দিছোঁ বেকিং পাউডাৰ 2 চামুচ আৰু এয়া লৈছোঁ সোডা। কিমাননো আৰু বাহিৰত বস্তু খাব, হয়নে নহয় বাৰু? কিমান বাহিৰৰ খাম? গতিকে এনেকুৱা লকডাউনৰ সময়ত বাহিৰত নাযাব আৰু ঘৰত বনাবলৈ চেষ্টা কৰিব। আনফালে আৰু এটা বাটি লৈছোঁ, তাত লিকুইড ইনগ্ৰিডিয়েণ্টখিনি মই এতিয়া মিক্স কৰিম। গাখীৰ লৈছোঁ আধা কাপ, ৰিফাইন অইল লৈছোঁ 5 চামুচমান আৰু ভেনিলা লৈছোঁ 1 চামুচ। গতিকে এইখিনি মিশ্ৰণো একেলগে বৰ ধুনীয়াকৈ মিলাই লওঁ। জনাবচোন কোনে কোনে বনায় এনেধৰণে। আৰু মই ইয়াত ব্যৱহাৰ কৰিছোঁ ঘি 2 চামুচ। ঘিৰ সলনি আপোনালোকে বাটাৰ ব্যৱহাৰ কৰিব পাৰে। বৰ্তমান মোৰ লগত বাটাৰ নাই, গতিকে মই ঘি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি দিলোঁ, গোটেইখিনি একেলগে মিলাই লৈ এটা বৰ ধুনীয়া বাটাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম কিছু সময়লৈ। এতিয়া এইখিনি এনেধৰণেৰে এনেকৈ মই মিক্স কৰি ল'ম। অলপ সময় লাগিব এইখিনি কৰিবৰ বাবে। আৰু ইয়াতে অলপ পানীৰ ব্যৱহাৰ কৰিলোঁ, আধা কাপতকৈ অলপ কম পানী লৈছোঁ মই। গতিকে আপোনালোকে এনেধৰণেৰে ট্ৰাই কৰিব আৰু মোক জনাবচোন। আৰু 10 মিনিট পিছত চাওক, এইখিনি এনেকুৱা হৈছে, প্ৰায় হৈছে, তথাপিও আৰু ইয়াতকৈ ছফ্ট অলপমান কৰিম মই। গতিকে এইখিনি আৰু 20-25 মিনিটলৈকে মই এনেকৈ মিক্স কৰিবলৈ চেষ্টা কৰি থাকিম। ইয়াতে কোনো ধৰণৰ মেচিন ব্যৱহাৰ কৰা নাই, মই আপোনালোকক একেবাৰে সহজকৈ দেখাব চেষ্টা কৰিছোঁ। আৰু এয়া চাওক 20 মিনিটৰ পিছত একেবাৰে ৰেডি হৈ গৈছে মোৰ। গতিকে এইখিনি এতিয়া কেকৰ কাৰণে পূৰা ৰেডি। আৰু এতিয়া মই বাটিকেইটাত ঘি লগাই লৈ আপোনালোকক দেখাম কেনেকৈ কৰোঁ। এয়া চাওকচোন, ঘি লগাই লৈছোঁ। ঘিৰ সলনি ইয়াতে বাটাৰ নহ'লে বা ৰিফাইন অইল এইবোৰ ইউজ কৰিব পাৰে, কিন্তু মই ঘি কৰি ল'লোঁ। আৰু এনেকৈ দিলোঁ ডাঙৰ চামুচখনেৰে 2 চামুচ বা 3 চামুচ কৰি। ফুল কৰি নিদিব এইটো, বাটিটো পূৰা ওপৰলৈকে অহাকৈ নিদিব, কাৰণ এইখিনি ফুলিবই সিজিলে। গতিকে এইকেইটাতো দিলোঁ এনেধৰণেৰে ঘি লগাই দিলে এইটোৱে ভাল হয় যে বস্তুটো সিজাৰ পিছত বাটিটোৰ বা ছাইডত লাগি নধৰে, বৰ ধুনীয়াকৈ এৰা যায়। সেইকাৰণে আমি ঘি লগাওঁ। আৰু ডেকোৰেশ্যনৰ বাবে থৈ দিয়া এই কাজুৰ পেকেটটো খুলি মই কাজু এটাকে বৰ ধুনীয়াকৈ দি দিলোঁ। ডেকোৰেশ্যনৰ কাৰণে বহুত বস্তু ব্যৱহাৰ কৰিব পাৰে, টুটি ফ্ৰুটি আৰু ড্ৰাই ফ্ৰুইটছ বহুত থাকে সেইবোৰ। গতিকে মই একেবাৰে চিম্পুলকৈ বনাইছোঁ, যিহেতু কৈছোঁ আপোনালোকক। এনেধৰণেৰে মই কাজুকে দিলোঁ। আৰু চাই থাকক, এতিয়া মই বহাম কেৰাহীটো 10 মিনিটৰ কাৰণে হাই ফ্লেম কৰি গৰম কৰি লৈছিলোঁ। কেৰাহীত দিলোঁ এখন প্লেট আৰু এনেকৈ কাপকেইটা দিবলৈ ধৰিলোঁ, কিন্তু মোৰ জেগা কম হ'ল, কেৰাহীত নুজুৰিলে। গতিকে মই গোটেইখিনি দিব নোৱাৰিলোঁ, 2টা বাটি ৰৈ গ'ল। আনফালে এটা চচপেন বহালোঁ, চচপেনটো একে 10 মিনিটৰ কাৰণে গৰম কৰি লৈ বাটি 2টা দি দিছোঁ মই তাতে। গতিকে এইখিনি মই 40 মিনিটলৈকে থৈ দিম এতিয়া ঢাকোন মাৰি। আৰু মোৰ কেক 40 মিনিটৰ পিছত চাওকচোন প্ৰায় ৰেডিয়েই হৈছে। এতিয়া মই টুথপেক এটা লৈ চাম ভিতৰকণ সিজিছেনে নাই। এয়া চাওক, সিজিছে মোৰ ভিতৰকণ।
তথাপিও মই এতিয়া ঠাণ্ডা হ'বলৈ দিম কিছু সময়ৰ বাবে, আধা ঘণ্টাৰ বাবে। আৰু এয়া চাওক বন্ধুসকল, মোৰ কেক ৰেডি হৈ গ'ল। এইখিনি মই ঠাণ্ডা হোৱাৰ পিছত লৈ আহিছোঁ প্লেট এখনক আপোনালোকক দেখাবৰ কাৰণে। চাওকচোন, চাকু এখন লৈ আহিছিলোঁ মই, একে চাকু ব্যৱহাৰ কৰিবলগীয়াই নহ'ল মোৰ। নিজে নিজে কিমান ধুনীয়াকৈ খোল খালে গোটেইখিনি। আৰু এয়া চাওক কিমান ছফ্ট, কিমান স্পঞ্জি বনিছে এইখিনি। গতিকে আপোনালোকে এনেধৰণে ট্ৰাই কৰিবচোন, আৰু খাবলৈও কিন্তু বহুত সোৱাদ হয় ইয়াৰে। চাওক গোটেইকেইটা কিমান ধুনীয়াকৈ খোল খাইছে। চাকুখনৰ যে মই ব্যৱহাৰ কৰিবলগীয়া নহ'লেই। আৰু এয়া কাপকেইটাৰো কিমান ধুনীয়াকৈ খোল খালে। বহাগৰ বিহু বুলি বনাবৰ কাৰণে বৰ বিশেষ যোগাৰ নাই ঘৰত, তো মই এনেকৈ কেক বনালোঁ আৰু কেইটামান বনাইছোঁ ৰেচিপি আপোনালোকৰ কাৰণে লৈ আহিম। গতিকে আজিলৈ এইটোৱেই, আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাব বুলি। আৰু এটা কেক মই এতিয়া কাটি দেখাওঁ আপোনালোকক, কিমান যে ধুনীয়া ঢিলা হৈছে নহয়, আপোনালোকে ঘৰত বনাই চালে গম পাব। আৰু খাবলৈও বৰ ধুনীয়া। চাওকচোন, কণ কণ ল'ৰা ছোৱালী আছে যদি ঘৰত, সিহঁতক বনাই খুৱাবচোন, বৰ ভাল পাব সিহঁতে এনেকুৱা বহাগৰ বিহুত এনেকুৱা ধৰণৰ ৰেচিপিবোৰ। গতিকে মই আকৌ আহিম, আজিলৈ সামৰণি মাৰিলোঁ। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, লাইক কমেণ্ট কৰিব। গতিকে আহিছোঁ, ধন্যবাদ।